দাদা বাইদেউসকল, পেঞ্চনাৰসকলৰ বাবে আহি পৰিছে এক বিশেষ জাননী। হয়, আপোনালোকে ঠিকেই শুনিছে, সেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পেঞ্চনাৰসকলৰ যাৱতীয় নথিপত্ৰসমূহ বিচৰা হৈছে। হয়, এয়া চাব। ইয়াতে আপোনালোকে দেখিছে জাননীখন বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰকাশ পাইছে। ইয়াতে কৈছে যে 1 তাৰিখ 1 মাহ 2006 চনৰ পৰা 31 তাৰিখ 3 মাহ 2009 চনৰ ভিতৰত যিসকল পেঞ্চনাৰসকলে অৱসৰ গ্ৰহণ কৰিছে আৰু যিসকল পেঞ্চনাৰসকল ইতিমধ্যেই মৃত্যুবৰণ কৰিছে, সেইসকল কৰ্মচাৰীসকলৰ যাৱতীয় নথিপত্ৰসমূহ 17 তাৰিখ 4 মাহ 2026 চনৰ ভিতৰত এক্সেল ফাইলত জমা দিবলৈ কোৱা হৈছে। ইয়াতে তলত চাব আপোনালোকে চিৰিয়েল নাম্বাৰ দিব আৰু লগতে নেম অফ ইনক্ৰিমেণ্ট, ইয়াতে স্কুল নেম, কেতিয়া ৰিটায়াৰ হৈছিল আৰু লগতে ডেট, কেতিয়া মৃত্যুবৰণ হৈছিল আৰু বেচিক পে কিমান আছিল, এই গোটেইখিনি এক্সেল ফাইলত জমা দিবলৈ কোৱা হৈছে। তো এইখিনি আছিল ভিডিঅ'টো। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।